আকৌ আহি পালেহি মইনা মাঘৰে ঐ বিহুতি পাহৰিব নোৱাৰি মইনা মেজি কাষৰ ধেমালি ধানে মাহে ফলে ফুলে ভৰি থাকে ঘৰ মইহে ভিখাৰী মাথো সঁচা মৰমৰ মইনা সঁচা মৰমৰ वेलकम टू माय चैनल गार्गियन बार्बी शर्मा और मैं जीतु आगते कैसा आपलोक जे आज भिडिओ एट विशेष भिडिओ हम मानने जीतु माघ बिहु गल और इतना माघ बिहुर कारण माघ बिहुत सकलोए मेजी बा भेलाघर बनाए ठीक आमिओ आज मेजी बनाब कारण मैं बस्तुगल आनी आसो चाওক এইফালে आनी आसे चाওক एया सब जोगार करि आसे চাওক আৰু এয়া লৈ আছে আৰু আমি সেই তাতে হেৰি কৰিম মেজিটো বনাম ধুনীয়াকে লৈ থাকা হাই ফ্ৰেন্ডছ বনাম আৰু ইফালে পৰিল একো নাই নাই তাতে হেৰি নকৰিবা বলা চলো और आमी ताते बनाम এইখিনিতে থৈ দিয়া ইয়াতে বনাব আমি এইখিনি ঠাইখিনি প্ৰথমতে এতিয়া সাফা কৰি লম বাৰু এইখিনি ঠাইতে হ'ব ইয়াৰে আস্থাইত হ'ব তাৰে আমি তাৰ বাবে আমি সাফা কৰি ল'ব লাগিব ঠাইখিনি এয়া চাওক এয়া হেৰি নৰাগিলা কাটি আছে চাওক তোমালোকে কি মেজিৰ কাৰণে নৰা কাটি আছা ন ধুনীয়াকে ঠাইখিনি সাফা কৰি দিবা দেই এতিয়া লগতে ময়ো এতিয়া যাম সাফা কৰিবৰ কাৰণে ময়ো এতিয়া সাফা কৰিবৰ কাৰণে যাম হেল্ল ফ্ৰেন্ডছ এতিয়া আমি ধৰা নৰা হেৰি কৰিম সাফা কৰি আছে ইফালে কৰি হেল্ল ফ্ৰেন্ডছ এটা চাওক মই আনিছো মাগৌ তুৰুলা তাৰপিছত এতিয়া আৰু মেজি বনাবৰ কাৰণে আমাক এটা বস্তু লাগিব এইটো বস্তু হৈছে কলৰ শুকান পাত এটাতো মেইন বস্তু ওপৰত ডিজাইন দিবৰ কাৰণে এতিয়াতো মই ভিডিঅ'টো এতিয়া যাতে শেষলৈ চাই থাকে আপোনালোকে তেতিয়াহে দেখা পাব আমাৰ মেজিটো কেনেকুৱা হয় তাতে অ'কে ফ্ৰেণ্ডছ আৰু মই ভিডিঅ'টো যদি মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে শ্বেয়াৰ কৰি দিয়ে এইবোৰ যোগাৰ কৰি আছে এওঁলোকে আৰু সেইফালৰ পৰা আনি আছে বাছ ময়ো নিছোঁ তাতে আৰু বহুত বস্তু আছে যোগাৰ কৰি আছে এতিয়া হোৱা নাই তাৰ বস্তু যোগাৰ কৰা হোৱাৰ পিছতহে আমাৰ ইয়াতে বনাব হেৰি মানে মেজিটো এইটো ভাঙি দিম ইয়াতে ৰখি বস্তু যোগাৰ কৰি আছোঁ তাকে চাই বহি আছোঁ আৰু যেতিয়া সব বস্তু যোগাৰ কৰা হ'ব তাৰপিছত আমাৰ মেজিটো বনাবৰ কাৰণে মানুহ আহিব আৰু তেতিয়াহে মই আপোনালোকক ভিডিঅ'টো দেখাব পাৰিম আৰু সেই কাৰণে অলপ সময় ৰখিছোঁ মানুহ অহা নাই আহিব বস্তু যোগাৰ কৰা হোৱা নাই ইতিমধ্যে এই কাৰণে এতিয়া ৰখি আছোঁ ইফালে একদম হাল্লা হুল্লা চলি আছে তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক এতিয়া যোগাৰ কৰি আছে এতিয়া বনাবৰ কাৰণে আৰম্ভ হৈ গৈছে কি খাইছা তোমালোকে আৰু মটৰ আৰু হেয়া আহি আছে মটৰো খাই আছে মানুহ আহি আছে ইফালৰ পৰা এতিয়া আৰু বনাবৰ কাৰণে ৰেডি হৈ গৈছে তাতে সেইখিনি ঠাইত বনাব চাওক সেইখিনি ঠাইত বনাব দিবৰ কাৰণে মাটি নমস্কাৰ আমি ভেলাঘৰৰ বিহু মানে কিবাটো মানে মেজি বনামেই আৰু আজি বনাম বুলি দেওবাৰে ওলাই আহিছোঁ আৰু মানে পোৱালীকেইটাই মানে বৰ দিগদাৰ কৰি থাকেই সেই দেখি আমাৰ এটা চোৱা মানুহ আহিছে চোৱা মানুহ এটা আহিছে ইয়াৰ ঘৰৰ পৰা দেখা কৰি দিছোঁ ইফালে একদম নাচৰ চলি আছে এই চোৱা মানি দূৰত
উৰণি অসমলৈ নৰুলেণ্ডৰ বগা মাটি আমি চাবলৈ বগা মাটি আহিছো আজি পিকনিক বগা মাটি পিকনিক বগা মাটি একদম আমি বগা মাটি একদিন গৈ আহিছো বাও এয়া আজি নতুন বছৰত কৈছো পিকনিক নাচা হিয়া নাচা আৰু আমি নতুন বছৰৰ কাৰণে নিশ্চয় নাচো হেৰি কৰি আছে পুতিব আৰু এতিয়া এডাল নহয় নহয় ঠিকে আছে ডাঙৰ হ'লে ভালো লাগিব উচি ফেলা বাবি জানুৱাৰী 1 তাৰিখৰ মেজি 1 তাৰিখ নেকি আজি 10 11 আজি 11 তাৰিখ Hi guys, it's Igul. Right. Bye bye. Thank you. Bye bye. Thank you. বোলে মানে বনাওঁতে বোলে ভাগৰ লাগিছে আৰু এতিয়া চাহ খাই বোলে তাকে মই ক'লো ময়ে বনাই লৈ আহোঁ লাল চাহ বুলি কৈ এতিয়া বনাব যাওঁ তাকে এতিয়া বনাই লৈ আহিম খাওক চাহ লৈ আহিলোঁ এতিয়া চাহ বাকি দিম ঠিক এইকেইটা সৰু সৰু কাপ গিলাছত লৈ আহিছোঁ আৰু চাহ বাকি দিম তেওঁলোকক চাহ খাই আছা ন আমি যে পথাৰত কাম কৰি ভাগৰি দিছোঁ মই ভাগৰি গৈছোঁ ৰিকিবাই বনাইছে এইটো চাহ বহুত টেষ্টি হয় আৰু চাওক আমাৰ বাঁহগিডাল ফুটা হৈ গ'ল চাই লওক বাঁহগিডাল ফুটা হৈ গ'ল সুস্থ আনি আছে আৰু ইফালে চাহ খাই আছে ইফালেও চাহ খাই আছে ফ্ৰেণ্ডছ চাহ খাই আছে এতিয়া হেল্ল' ফ্ৰেণ্ডছ মই খাই আছোঁ এতিয়া গৰম পানী দিয়ে গা ধুম কিজানি আৰু গা চা ধোৱা নাই নোধোৱাকৈ আৰু চাহ তাহ খাইছোঁ আৰু ৰাতিপুৱা উঠি মেজি বনাব আহি গৈছোঁ আৰু ইয়াতেও খানা চলিব আৰু চব চাই থাকক ভিডিঅ'টো সকলো চাই থাকিলেহে গম পাব মই চাহটো খোৱা হোৱাৰ পিছত আনিছোঁ জলফাই এতিয়া নিমখ লগাই খাই আছে আৰু মই দেখাই দিওঁ যে মেজিটোৰ কামিকেইডাল বান্ধিছোঁ এতিয়া তাৰপিছত এইখিনি মানে এই হেৰিটো বান্ধা হোৱাৰ পিছত এয়া লগাই দিব তাৰপিছত আমাৰ মেজি খতম আৰু এটা ভোজ ভাতৰ কথাই হ'ব আৰু তো ফ্ৰেণ্ডছ আহক আমি জলফাই খাওঁ আপোনালোকেতো জলফাই টেঙা খাব নোৱাৰে আপোনালোকে দেখাই পাব কিন্তু আমি খাওঁ এতিয়া ঠেলাই মানুহে পৰিবা আৰু ইফালে ঠেলাত উঠাই মই পেলোৱা পেলি কৰি আছে আৰু চাওক ইয়াতে আমাৰ মেজিটো আধা আধি বনোৱা হৈছে আধা আধি দিয়া হৈছে আৰু ওপৰখিনি দিব আৰু দি আছে হাতকেইটাই দিব কিমান দূৰ যাব পাৰে চাওক দিয়াচোন আমি ইফালে যাওঁ আধা ঠেলা উঠাব নোৱাৰিলে ঠেলাত উঠিয়ে গৈ থাকিল চিঞৰি বাগৰি আৰু আমাৰ মেজিটো বনোৱা শেষে হোৱা নাই এতিয়ালৈ আধা আধিয়ে হৈ আছে লগাই আছে সন্ধিয়া এতিয়া হ'ল আৰু সন্ধিয়া মানে 4টা বাজিছে আৰু আমাৰ মেজিটো সম্পূৰ্ণ হৈ গৈছে ইতিমধ্যে আৰু ৰাতিপুৱাৰ পৰা যিহেতু ইয়াতে লাগি আছিলোঁ আৰু অলপ সময় আমিও ৰেষ্ট ল'লোঁ যাই তাৰপিছত আকৌ আহিলোঁ এতিয়া চাওক পুৰা সম্পূৰ্ণ হৈছে
আৰু এতিয়া মেজিটোতো বনোৱা হ'ল এতিয়া আমাৰ ঘৰত বোলে মায়ে পিঠা চুঙাও বনাব ভাবিলোঁ তাকো আপোনালোকক অলপমান দেখাই চুঙাৰ পিঠাৰ বাবে চুঙা পূৰা হেৰি কৰি আছে আৰু ৰেডি কৰি থৈ দি আছে চাউল চুঙাত সোমাই দিছে আৰু এইটো হ'ল বৰা চাউল আৰু চুঙা পিঠা এতিয়া পুৰিবৰ কাৰণে বেছি টাইম নাই আপোনালোকক দেখাম আমাৰ চুঙা পিঠা পুৰি আছে এতিয়া জুই দিয়া এইফালৰ পৰা চাহ পুৰা আৰু চুঙা পিঠা পুৰি আছে আৰু ইয়াৰ জুই তাপটো লৈও ভাল লাগে চুঙা পিঠা পুৰাৰ মজাটো এইটোৱে যে যেতিয়া ঠাণ্ডা হয় ইয়াতো আৰু আমি ধুনীয়াকৈ জুই হেৰি এনেকৈ ধুনীয়া জুই তাপ লাগে তাৰ ওচৰত ৰখি থাকিলে যিমান ধুনীয়াকৈ জুই উঠি আছে আৰু তাকে জুই আৰু খায়ো ভাল লাগে আপোনালোকেও কিজানি খাই পাইছে নিশ্চয় চুঙা পিঠা দৈ চুৰা এনেকৈ খাই বেছি ভাল লাগে আৰু গাইজ আজিৰ মই ভিডিঅ'টো এইখিনিতে আপোনালোকক শেষ কৰিব খুজিছোঁ কাৰণ আৰু ৰাতিলৈ বহুত কিবাকিবি আছে কিন্তু আজি মই দেখাব নোৱাৰোঁ আপোনালোকক আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ 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 ফ্ৰেণ্ড আৰু মোৰ চেনেলটো যোনসকলে আজি চাইছে প্ৰথম আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব তেতিয়া আৰু আগৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব বাই বাই ফ্ৰেণ্ডছ